হেল্ল' ফ্ৰেণ্ডছ, মই পুনৰবাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল পম্পি skitchenলৈ আদৰণি জনাইছোঁ। মই আজি আপোনালোকৰ মাজত আবেলি আৰু ৰাতিপুৱা চাহৰ লগত খাব পৰা চুজি আৰু ময়দাৰে বনোৱা এটি টেষ্টি ৰেচিপি শ্বেয়াৰ কৰিম। আৰু এইটো খাবলৈ বহুতেই ভাল লাগে আৰু এসপ্তাহমানলৈকে আমি এয়াৰটাইট কণ্টেইনাৰত ভৰাই আমি ৰাখিব পাৰি। চ' আহকচোন চাওঁ মই এইটো কেনেকৈ বনাইছোঁ। ইয়াৰ বাবে আমাৰ লাগিব 2 কাপ মই ইয়াত ময়দা লৈছোঁ, 1 কাপতকৈ অলপ কম চুজি লৈছোঁ, 1 কাপ মই চেনি লৈছোঁ আৰু 1 কাপ মই কুহুমীয়া গৰম পানী লৈছোঁ আৰু পাউডাৰ মিল্ক লাগিব মোৰ 1 চামুচ। এতিয়া মই প্ৰথমতে 1 কাপ চেনি দি লৈছোঁ মিক্সিং বল এটাত আৰু কুহুমীয়া পানীখিনি দি দিছোঁ। অলপ মিক্স কৰি এয়া মই এনেকুৱা চামুচেৰে 1 চামুচ পাউডাৰ মিল্ক দি লৈছোঁ। এতিয়া মই তিনিওটা বস্তু একেলগে ভালদৰে মিক্স কৰি ল'ম। মই তেতিয়ালৈকে মিক্স কৰিম যেতিয়ালৈকে চেনিৰ দানাখিনি গলি নাযায়। তিনিওটা একেলগে ভালদৰে মই মিক্স কৰি লৈছোঁ। এয়া চাওক চেনি অকণো নাই, চব গলি গৈছে। চ' মিশ্ৰণটো মই বনাই থৈ লৈছোঁ। এতিয়া মই বেলেগ এটা বলত লৈছোঁ 2 কাপ ময়দা আৰু 1 কাপ চুজি। মই এয়া সোৱাদ অনুসৰি নিমখ অলপ দি দিছোঁ আৰু তিনিওটা মই এতিয়া ভালদৰে মিক্স কৰি ল'ম। তিনিওটা ভালদৰে মিক্স হোৱাৰ পাছত মই এতিয়া দি দিম অলপ গৰম তেল, চয়াবিন অইল লৈছোঁ। মই তেলখিনি ভালদৰে মিক্স কৰি ল'ম। প্ৰথমতে চামুচ দি মিক্স কৰিব লৈছিলোঁ, ভালদৰে হোৱা নাছিল। চ' মই এয়া হাতেৰে লৈছোঁ। এতিয়া ভালদৰে মই আঙুলিৰে মোহাৰি ভালদৰে মই মঠি ল'ম। গোটেইখিনি মই একেলগে মিক্স কৰি ল'ম। এয়া চাওক তিনিটা বস্তু একেলগে ভালদৰে মিক্স কৰি হৈ গ'ল মোৰ। এতিয়া মই এই আগতে বনাই থোৱা পানী, চেনি আৰু গাখীৰৰ মিশ্ৰণটো মই অলপ অলপ দি দিম আৰু ভালকৈ মিক্স কৰি ল'ম। এইটো বৰ সাৱধানেৰে দিব, অলপ অলপকৈ দিব। এইটো বেছি হৈ গ'লে পাছত ডোটো আমাৰ বেছি পনীয়া বা পাতল হৈ যাব। এই ডোটো আমি নৰ্মেলি ৰুটি বনাওঁতে যেনেকুৱা কৰোঁ তেনেকুৱা ডো এটা প্ৰস্তুত কৰি ল'ম। চ' আপোনালোকে ভাবি লাহে লাহে দিব, পানীখিনি কমকৈ এড কৰিব। এয়া চাওক 5 মিনিটমান মই ধুনীয়াকৈ মঠি লৈছোঁ। এয়া ধুনীয়াকৈ ডোটো মোৰ তৈয়াৰ হৈ গ'ল। এতিয়া মই এইটো 10 মিনিটৰ কাৰণে প্লেট এখনেৰে ভালদৰে মই ঢাকি দিম। ৰেষ্টত থ'ম মই 10 মিনিটৰ কাৰণে। এয়া 10 মিনিট পিছত মই চাওক এয়া ডোটো কিমান ধুনীয়া হৈছে আৰু কিমান অলপ ছফ্ট হৈছে আৰু এতিয়া মই এইটো দুভাগ কৰি ল'ম আৰু এটা ভাগ মই আকৌ ঢাকি থৈছোঁ আৰু এটা ভাগত এতিয়া মই বেলনাৰে বেলি ল'ম। ইয়াত মই একো ব্যৱহাৰ কৰা নাই, ময়দা, আটা এইবিলাক একো ব্যৱহাৰ কৰা নাই। এইখিনি ভালদৰে মই বেলি ল'ম। থিকনেছটো চাওক, এনেকুৱা চাৰিওফালৰ মই অকণমান অংশখিনি কাটি লৈছোঁ আৰু মই এতিয়া নিজৰ ইচ্ছা অনুযায়ী আপোনালোকে কাটি ল'ব পাৰে। মই এনেকুৱা শ্বেপত কাটিছোঁ। এটা মই উঠাই দেখাইছোঁ, চাওক এনেকুৱা। এয়া মোৰ গোটেইখিনি বনাই কাটি মেলি হৈ গ'ল। এতিয়া মই অলপ ইয়াৰ পৰা দি দিছোঁ আৰু চাইছোঁ এনেকুৱা ফেনৰ নিচিনা উঠি আছে। গতিকে মোৰ তেলখিনি অলপ গৰম হৈছে আৰু মই লাহে লাহে দি দিছোঁ। 6টামান ইয়াত মই দি দিছোঁ আৰু তেলখিনি এনেকুৱা গৰম থাকোঁতে দিব লাগিব। বেছি গৰম হ'লেও পটককৈ ভিতৰত নহ'ব আৰু ওপৰৰ ফালে পুৰি যাব। আৰু মই এতিয়া গেছটো মই একদম ল' ফ্লেমত ৰাখিছোঁ। এনেকৈ মই ভালদৰে অলপ অলপ লৰাই থাকি ভাজি থাকিম। প্ৰায় 10-12 মিনিটমান ভাজি থাকিম মই।
এয়া মাজে মাজে মই লুটিয়াই দিছোঁ। এয়া চাওক কালাৰখিনি অলপ চেঞ্জ হৈ গৈছে। এনেকুৱাকৈ লাহে লাহে ল' ফ্লেমত ভাজি থাকিলে কালাৰটো চেঞ্জ হৈ আহিব। আৰু যেতিয়া আমি এটা গোল্ডেন ধুনীয়া কালাৰ পাই যাম তেতিয়া আমি গোটেইখিনি তেলৰ পৰা উঠাই ল'ম। এয়া চাওক ধুনীয়া কালাৰ হৈ গৈছে। আৰু এয়া দুয়ো ছাইড হৈ গৈছে, গতিকে এইখিনি হৈ গৈছে ভজা। এয়া মই উঠাই লৈছোঁ। এয়া চাওক এনেকৈ মই বাকীখিনিও ভাজি লৈছিলোঁ। আৰু চাওকচোন কিমান ধুনীয়া হৈছে, কিমান ভাল লাগিছে খায়ো। এইটো বিৰাট মজা লাগে, বহুত ভাল লাগে। আৰু বহুত ভাল লাগিছিল কাৰণে মই আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিছোঁ। গতিকে ভিডিঅ'টো যদি ভাল পাইছে আপোনালোকে নিশ্চয় বনাই খাব আৰু মোক ক'ব কেনেকুৱা পাইছে। ভিডিঅ'টো চাই যদি ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বেলেগ এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। আজিলৈ বাই বাই, থেংক ইউ।